Hello everyone, কি খবৰ বহুত কৰো সকলোৰে ভালে আজি আপোনালোকৰ ওচৰলৈ লৈ আহিলো কঁঠালৰ সবজি যেহেতু মুচিবিলাক ওলাই আছে আৰু খাবলৈ মন গল সেইটো কাৰণে বনালো আপোনালোককো দেখালো গতিকে আহক ভিডিওটো আৰম্ভ কৰো মই মুচি এটা ভালকৈ কুটি কুকাৰত দুটা সিটি মাৰি লৈছো অকমান হালধি আৰু নিমখ দি এনেকৈ সিটি দুটা মাৰি লব গতিকে আহক বনাবলৈ আমি প্ৰথমতে লৈছো অলপমান মিঠাতেল তেল অকমান খৰকৈ দিব তেতিয়া খাই বেছি ভাল লাগে আৰু তেলটো যেতিয়া গৰম হৈ আহিব দেখিছে আহিছে তেজপাত দুটা দিছো মই এটা শুকান জলকীয়া চাৰিটা লং আৰু চাৰিটা ইলাচি তেজপাত কিটা ঘৰৰে হেতু কাৰণে কেঁচা দেখিছে ঘৰতে পুলি এটা লগাইছিলো ডাঙৰ হৈছে তাৰ পৰাই চিঙি আনিলো নাথাকিলে তাৰ পৰাই চিঙি আনা হয় গতিকে বাৰু জিকি নহওক যেতিয়া ইলাচি আৰু লং কিটাৰ গোন্ধ ওলাব তেতিয়া ইয়াত দিম মই দুটা পিয়াজ দিছো মিডিয়াম সাইজৰ পিয়াজ দুটা মিহিকৈ কুটি লৈছো কুটি পেলা দিছো পিয়াজ কিটা ভালকৈ ভাজি লম পিয়াজখন ভালকৈ ভাজি লম ভাজা পিছত ইয়াত আদা নহৰু আৰু কেঁচা জলকীয়া তিনিটা মই গুৰি কৰি লৈছো পিছি লৈছো পেষ্ট বনাই লৈছো পেষ্টখিনি আমি দি দিম কেঁচা ভাবটো যেতিয়ালৈকে নাযাব তেতিয়ালৈকে অকমান আমি ফ্ৰাই কৰি থাকিম দেখিছে ফ্ৰাই হৈছে এতিয়া আমি শুকান মছলাখিনি দি দিম অকনমান দিছো ইয়াত হালধি চামুচ হালধি দিছো আৰু ইয়াত দিম অকনমান জিৰা গুৰি তাৰ পিছত দিম এচামুচ মিট মছলা আৰু তাৰ পিছত দিম অকনমান জলকীয়া গুৰি কমাই দিছো কাৰণ মই কেঁচা জলকীয়াও দিছো আৰু লগতে শুকান জলকীয়া এটাও দিছো বেছি জ্বলা হৈ যাব সেইটো কাৰণে কমাই দিছো আপুনি বেছিকৈ দিব পাৰে আৰু অকনমান দিম ইয়াত ধনিয়া পাউডাৰ দি পেলাই আমি ভালমতে লৰাই দিম আপুনি যদি এনেকৈ নিদি পেলাই গুটিখিনি মছলা পানী অলপত দি পেলাই গুটিখিনি মিহলাই পেলাই দি দিব পাৰে গেছ মছলা দিলে সদায় গেছটো কমাই ল'ব নহলে তলফালৰ পৰা ধৰি আহিব এনেকৈ দেখিছে আৰু মই ইয়াত অকনমান দিম পানী গৰম পানী ব্যৱহাৰ কৰিছো মই তৰকাৰীত সদায় যিকোনো আঞ্জা বনালে গৰম পানী ব্যৱহাৰ কৰিব গৰম পানী মই দিছো আৰু ইয়াত অকনমান 30 সেকেন্ড মান সময় কাৰণে ঢাকনাখন মাৰি দিলো আৰু এসা মছলাখিনি আমাৰ তেল ধৰিব লৈছে আৰু ইয়াত মই দিছো বিলাহী দুটা সৰুকৈ কাটি লৈছো দুটা বিলাহী মই দি দিছো ভালমতে লৰাই দিম আমি এতিয়া বিলাহীটো দিলে খাই ভাল লাগে অকন টেঙা নিচিনাও লাগে আঞ্জাখনৰ সোৱাদটো সলনি হৈ যায় সেইটো কাৰণে দিছো এই দেখিছে তেল এৰিছে গতিকে আমি অকনমান দিম নিমখ বইল কৰোতে যেটো নিমখ দিছো সেই কাৰণে অকনমান দিছো কমাই পিছত যদি নহয় তেতিয়া আকৌ দিম আৰু ইয়াত অকনমান দিম আমি এটা পানী দি পেলাই মই এটা মিডিয়াম সাইজৰ আলু কাটি লৈছিলো আলুটো দি দিম ইয়া আলুটো এটা আলু দিছো বেছিও নিদিব আলুটো তেতিয়া সিজি গলে ভাঙি যায় যেহেতু তৰকাৰীখনত সোৱাদটো বঢ়ায় গতিকে আমি এতিয়া 2 পৰা 3 মিনিট মান সময় অকমান সিজিব দিম ইয়া দেখিছে হৈ গৈছে তেল এৰিছে মছলাৰ পৰা বিলাহীৰ পৰা এৰিছে দেখিছে গতিকে আমি এতিয়া সিজুৱাই থোৱা কঁঠালখিনি দি দিম ইয়াত মই সৰু সাইজৰ মিডিয়াম সাইজৰ কঁঠাল এটা লৈছো কঁঠালৰ মুচি এটা আপুনি ভালকৈ বইল কৰি ল'ব বেছিকৈ বইল কৰি নিদিব 2 মিনিট দুটা সিটি মাৰি ল'ব হেৰিত প্ৰেসাৰ কুকাৰত দুটা সিটি মাৰি ল'ব এতিয়া গুটেখিনি আমি ভালমতে অলপ টাইম ভুনি লম দেখিছে অলপ টাইম ভুনিলো আপোনাৰ পিছত ভালমতে লৰাই আমি এতিয়া পানী দিম পানী সদায় গৰম পানী ব্যৱহাৰ কৰিব আৰু অলপকৈ দিব একেবাৰে গুটেখিনি পানী দি নিদিব দেখিছে অলপকৈ দিছো অলপ দিব আকৌ সিজিব দিব আকৌ যদি সিজা নাই তেতিয়া আকৌ দিব এতিয়া আমি ঢাকনাখন মাৰি দিম আৰু ইয়া চাওক 15 পৰা 20 মিনিট সময়ৰ পিছত মই দুবাৰ পানী দিলো অলপকৈ আমাৰ আঞ্জাখন হৈ গল কঁঠালৰ মুচি তৰকাৰীখন গতিকে দেখিছে আমাৰ প্ৰায় হৈ গৈছে অকনমান পানীটো শুকাব দিলো আমাৰ হৈ গল এতিয়া গেছটো বন্ধ কৰি আহক প্লেটিং কৰো এয়া দেখিলে অতি কম সময়তে কঁঠালৰ মুচি আঞ্জাখন বনালো যেহেতু মুচিবিলাক ওলাইছে খাবলৈ মন গল হেতু কাৰণে বনালো লগতে আপোনালোককো শেয়াৰ কৰিলো গতিকে আজিলৈ ইমানেই আছিল আৰু মোৰ চেনেলটো যদি আপোনালোকে সাবস্ক্ৰাইব কৰা নাই নতুনকৈ চাইছে তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে ভাল পালে ভিডিঅ'বোৰ শেয়াৰ কৰিব গতিকে আজিলৈ ইমানেই আকৌ এদিন লগ পাম নতুন এটা ৰেচিপি লৈ আজিলৈ ইমানেই ধন্যবাদ